নমস্কাৰ বন্ধুসকল, টুৰিষ্ট ফ্লাইট ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আমি এতিয়া বৰ্তমান যাব ওলাইছোঁ লালবাগ বটানিকেল গাৰ্ডেনলৈ। এতিয়া আমি এখন অটো ৰেপিডত বুক কৰিছিলোঁ, অটোখন অহা নাই, বৰ্তমান আমি ৰখি আছোঁ। আৰু এই অটোত উঠিলোঁ, অটোত উঠাৰ লগে লগে আমি যাব ওলাইছোঁ যে মেট্ৰ' ষ্টেচন। আমাৰ ওচৰৰ ষ্টেচন হ'ল কাঠগুৰি ষ্টেচন। আৰু এতিয়া ষ্টেচনত আহি পালোহি। ষ্টেচনলৈ মেট্ৰ' ষ্টেচনত আমি ট্ৰেইনত উঠিবলৈ গৈ আছোঁ। প্ৰথম এক্সপিৰিয়েঞ্চ হয় মোৰ, প্ৰথম নহয়, আগতো বহুত বছৰৰ আগত মই উঠিছিলোঁ, কিন্তু তাৰ পিছত মই উঠা নাছিলোঁ। এইবাৰ আকৌ উঠিব আহিছোঁ। এই ষ্টেচনৰ সন্মুখভাগ, ষ্টেচনত ধুনীয়াকৈ সৌন্দৰ্য ভৰা। এইটো আপোনাৰ চিৰি হয়, ইয়াতে আপোনাৰ ইলেক্ট্ৰনিক চিৰি হয়, ইয়াতে গ'লেই হ'ল। আৰু এতিয়া মই মেট্ৰ' ষ্টেচনত টিকেট কাউণ্টাৰত টিকেট কাটি ল'লোঁ। এতিয়া ভিতৰত সোমাব গৈছোঁ। এয়া চাওক, ইয়াৰ গেটৰ ভাগটো হ'ল এনেকুৱা। আৰু এই মেট্ৰ' আমাৰ ইয়াৰ পৰাই যাব, মেজেষ্টিক যাম আমি। মেজেষ্টিকলৈ ইয়াৰ পৰাই ট্ৰেইন আছে। আৰু বৰ্তমান মই গাড়ীত উঠিলোঁ, মেট্ৰ'ত উঠিলোঁ। বলকচোন আপোনালোকে মোৰ লগতে মোৰ সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক। বৰ্তমান আমি লালবাগৰ সন্মুখত পালোহি, বটানিকেল গাৰ্ডেনৰ সন্মুখত। এয়া হ'ল এডাল্টৰ কাৰণে 30 টকা টিকেট আৰু চিল্ডৰ কাৰণে 10 টকা টিকেট। সৰু ল'ৰা ছোৱালীৰ বাবে 10 টকা আৰু ডাঙৰৰ কাৰণে 30 টকা টিকেট। টিকেট কাটি ল'লোঁ, দুজনৰ কাৰণে আমি 60 টকা দি। আৰু বলক আমি ভিতৰলৈ গৈ আছোঁ। বন্ধুসকল, ৰাতিপুৱা 6টাৰ পৰা 7টালৈ ইয়াত টিকেট ফ্ৰী হয়। আৰু সন্ধিয়া আবেলি 6টাৰ পৰা 7টালৈ আপোনাৰ টিকেট ফ্ৰী হয়। 7টা বজাত সম্পূৰ্ণ গাৰ্ডেন ক্ল'জ হৈ যায়। বলক মই আপোনালোকক সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰি আছোঁ। এয়া গেটৰ সন্মুখভাগ। আৰু এয়া কানাডা ভাষাতে তেওঁলোকৰ গেটত কানাডা লেংগুৱেজত লিখা আছে। বলক মই আপোনালোকক সম্পূৰ্ণ আজি লালবাগ বটানিকেল গাৰ্ডেনৰ বিষয়ে জনাই আছোঁ। লালবাগ অৰ্থটো হ'ল ৰঙা ফুল, য'ত পূজাৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল। বেংগালুৰুৰ অন্যতম প্ৰধান আকৰ্ষণ হ'ল লালবাগ। চহৰৰ মাজমজিয়াত 240 একৰ মাটিত অৱস্থিত এখন বিস্তৃত বাগিচা লালবাগৰ ভাৰতৰ সৰ্ববৃহৎ গ্ৰীষ্মমণ্ডলীয় উদ্ভিদ আৰু উপগ্ৰীষ্মমণ্ডলীয় উদ্ভিদৰ সংগ্ৰহ আছে, য'ত কেইবা শতিকা পুৰণি গছো আছে। ইয়াত আপোনালোকক মই দেখাই আছোঁ, বহু পুৰণি গছ ইয়াত চিম্বল আকাৰে ৰখাই থৈ দিছে। গতিকে চাই থাকক, আপোনালোকক মই দেখাই আছোঁ, দেখাবলৈ চেষ্টা কৰি আছোঁ। আৰু সকলোতকৈ এটা ডাঙৰ কথা হ'ল ইয়াত যিটো পৰ্যটকৰ কাৰণে বহুত খুবেই প্ৰয়োজনীয় আৰু সম্পূৰ্ণ বাহিৰৰ পৰা যিবিলাক পৰ্যটক আহে, সেইবিলাকৰ আকৰ্ষণীয় স্থলী হ'ল এইটো গ্লাছ হাউচ। লালবাগৰ মেইন পৰ্যটকৰ কাৰণে আকৰ্ষণীয় হ'ল গ্লাছ হাউচটো। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। আৰু এইটো হ'ল সন্মুখতে আপোনাৰ এইটো মাটিত থকা ঘড়ী এটা। আপোনাৰ ইয়াত ঘড়ীটো মই দেখাই আছোঁ, এক কাটা ঘড়ী আছে, দেখিছেনে? সম্পূৰ্ণ ইয়াৰ মাটিতে আছে ঘড়ীটো, আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। লালবাগক প্ৰথমে 1538 চনত কেম্পেগৌড়াই 34 একৰ মাটি স্থাপন কৰিছিল আৰু ইয়াক পুত্ৰ হেভুনা থোটা বুলি কোৱা হৈছিল। তেওঁৰ পুত্ৰই ইয়াক আৰু অধিক বিকশিত কৰি 1569 চনত ইয়াৰ নাম কেম্পে থোটা ৰাখে। মূলত ইয়াৰ উদ্দেশ্য আছিল মন্দিৰত আগবঢ়োৱা ফুলৰ খেতি। 1760 চনত হাইদৰ আলীয়ে এই বাগিচাখন নিৰ্মাণৰ দায়িত্ব দিছিল যদিও তেওঁৰ পুত্ৰ টিপু চুলতানে এই বাগিচাখন সম্পূৰ্ণ কৰিছিল। বাগ বাগিচাৰ বাবে হিন্দুস্তানী হোৱাৰ বিপৰীতে লাল উপসৰ্গৰ উল্লেখত বিতৰ্কিত আৰু ইয়াৰ মূল ফুলৰ গঠনৰ বাবে ৰঙা ৰং বুজাব পাৰে, কিন্তু লালৰ অৰ্থ পিয়ৌ। টিপু চুলতানৰ শৈশৱক লৈ বহু কাহিনী আছে। কোনোৱে কয় লাল হাইদৰ আলীয়ে টিপু চুলতানক বুলি মাতিবলৈ ব্যৱহাৰ কৰিছিল, আৰু কোনোৱে কয় চুলতানক মাতিলেহেঁতেন মোৰ প্ৰিয় বাঘৰ দৰেই, যিটো নিশ্চয় শুনা আৰু বাৰীখনৰ নাম বুলি আখ্যা কৰা হ'লহেঁতেন। গতিকে বন্ধুসকল, মোৰ সম্পূৰ্ণ ইয়াৰ বিষয়ে নলেজ নাই, গতিকে মই যিখিনি হিষ্ট্ৰীৰ পৰা চাৰ্চ কৰি গম পাইছোঁ তাকেই মই জনাবলৈ আপোনালোকক জনাই আছোঁ। গতিকে যদি ইয়াত ভুলো হ'ব পাৰে, গতিকে আপোনালোকে ভুল হ'লে সেইবোৰ সমালোচনা নকৰিব। বলক মই আপোনালোকক আৰু সম্পূৰ্ণ বিস্তৃতকৈ দেখাই আছোঁ। হেল্ল' বন্ধুসকল, আপোনালোকক মই এতিয়া সম্পূৰ্ণ এইখিনি ইয়াৰ বিষয়ে যিখিনি মোৰ নলেজ আছিল তাৰ বিষয়ে কৈ দিলোঁ। আৰু ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ ফল মূল পাব, কিন্তু এটা কথা, ইয়াত দামবোৰ বহুত হাই হয়। আপোনাৰ আম 6 পিচ দিলে আপোনাৰ 50 টকা লাগে। এটা মেংগ' বটল যদি আপুনি খাব বিচাৰে, থামছ আপ বটল যদি খাব বিচাৰে, 40 টকাৰ দামটোৰ ঠাইত 50 টকা ভৰিব লাগিব। মই খালোঁ, তথাপিতো আপোনাৰ দাম বহুত হাই হয়। গতিকে পৰাপক্ষত আপোনালোকে বাহিৰৰ পৰা লৈ আহিবলৈ চেষ্টা কৰিব। আৰু এটা বন্ধুসকল, ইয়াত আপোনালোকে পৰাপক্ষত
অলপ সোনকালে আহিবলৈ চেষ্টা কৰিব আৰু ইয়াত যিবিলাক গাড়ী যাতায়াতৰ ব্যৱস্থা হয় বহুত আপোনালোকে দালালৰ পৰ্যায়ত পৰিব পাৰে গতিকে তাৰ বিষয়ে সাৱধান হৈ থাকক মোৰ এক্সপিৰিয়েঞ্চৰ পৰা আপোনালোকক আগতীয়াকৈ জনাই দিছোঁ মোৰ নলেজৰ ফালৰ পৰা গতিকে বন্ধুসকল মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব ধন্যবাদ জয় আই অসম